নমস্কাৰ। দিব্যজ্যোতি শইকীয়াৰ কথাৰে হিট। মাজনিশাৰ পৰাই কুঁৱলীৰ চাদৰখন বৰ ঘন হ'বলৈ ধৰিছে। নিহালিখন টানি লৈছোঁ হেতেলিত মোৰ। এয়া পুহমহীয়া পুৱাৰ টোপনি। খিৰিকীৰ আইনাখনত বাষ্পৰ চামনিবোৰ জুমাজুমিকৈ চাই আছোঁ। বাহ্যিক সৌন্দৰ্যৰ গোপন ৰহস্যবোৰ মনে মনে গোপনে গোপনে দ্ৰোণ গছৰ পাতত ওলমি থকা নিয়ৰৰ সেই টোপালবোৰ, ভূমিত পৰো নপৰকৈ ৰৈ থকা বেলিটিৰ পোহৰত, খালৰ পানী চিলমিলাই থকা কেৰ্কেটুৱাবোৰ গছত বগাই থকা, নাৰিকলৰ হাউলি থকা পাতৰ শিৰাবোৰৰ চিকমিকনি। এনেটি পুৱাতে খালৰ পাৰৰ বগলীটোৱে মাছৰ সন্ধানত জপ কৰি থাকে। চোতালৰ পানী কোটাত সোমাই থকা ধানৰ শিহবোৰৰ সন্ধানত ঘূৰি ফুৰে কেইটামান অভ্যস্ত কুকুৰা। আকৌ কোনোবাটো কুকুৰাৰ চিঞৰত সাৰ পাই উঠে। সন্মুখৰ কাঠিত শুই থকা কুকুৰটো চোতালৰ ধূলিবোৰ গোট খাই আছে। মৰণাৰ খেৰবোৰ অত তত পৰি আছে। এয়া নঙলাই নঙলাই বাটে ঘাটে শীত নামিছে। শিৰাই শিৰাই তেজে তেজে শিহৰণকাৰী শীতৰ চেঁচা অনুভৱে দোলা দি গৈছে। ধন্যবাদ।